নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যনলৈ। আজিৰ ভিডিঅ'টোত মই তোমালোকক অসমীয়া বিষয়ৰ অসমীয়া ব্যাকৰণত থকা এটা শব্দত প্ৰকাশ কৰা বিষয়ে আলোচনা কৰিব গৈ আছোঁ। তোমালোকে এই ভিডিঅ'টো চাবা। ইয়াত তোমালোকৰ এজেলচিটা কুৱেশ্যন পেপাৰত ছল্ভ কৰি দিয়া আছে আৰু তাৰ বাহিৰেও বেলেগ যোনটো হাইস্কুল শিক্ষান্ত বৰ খুবেই দৰকাৰী সেইটো মই এই ভিডিঅ'টোত দি আছোঁ। তোমালোকে ভালদৰে পঢ়িবা। এটা শব্দত প্ৰকাশ কৰা, যি কথা কল্পনাৰে বাহিৰত কল্পনাতীত, যি কথাৰ অৰ্থ নাই নিৰৰ্থক, যি জানিবলৈ আগ্ৰহ কৰে জিজ্ঞাসু, যি উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ, যি উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ, যি মনত ৰখাৰ যোগ্য স্মৰণীয়, যি সদায় মনত ৰখাৰ যোগ্য চিৰস্মৰণীয়, যি মানুহ একে ঠাইত নাথাকে তাক পৰীক্ষাত কি লিখিবা তোমালোকে যাযাবৰ লিখিবা, যি কাৰো লগত মিলিব নোৱাৰে অজিন পাতকী, যি নিয়মমতে খৰচ কৰে মিতব্যয়ী, যি উপকাৰীৰ অপকাৰ চিন্তে কৃতজ্ঞ, যি বক্তৃতা দিয়াত নিপুণ বাগ্মী, যাক সহজে ভেদ কৰিব নোৱাৰি দুৰ্ভেদ্য, একে মাকৰ গৰ্ভত উপজা সহোদৰ, কাৰো নাম নোলোৱাকৈ পৰা গালি গোৱাল গালি, পুৱাতে যাৰ নাম মনত পেলাবলগীয়া পাতস্মৰণীয়, আগতে কেতিয়াও নোহোৱা বা নঘটা অভূতপূৰ্ব, যি দুই হাত সমানে চলাব পাৰে সব্যাসাচী, যি কথাৰ অৰ্থ নাই নিৰৰ্থক, সকলোকে সমানভাৱে দেখা সমদৰ্শী, যি তিৰোতাৰ স্বামী আছে সদাবা, পিতৃ পৰিচয়হীন সন্তান জহৰা, কাঁহীৰ বাচন গড়োতা কহাৰ। এইটো এজেলচি 2011-2013 চনত আহিছিল। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে কৃতজ্ঞ, এইটো এজেলচি 2012 চনত আহিছিল। মাটিৰ বাচন সাজোতা কুমাৰ এজেলচি 12 চনত আহিছিল। যাক সহজে লংঘন কৰিব নোৱাৰি অলংঘ্য, এইটো আহিছিল 2012 চনত। বাটি দি যোৱা মানুহ বাটৰুৱা, এইটো এজেলচিত 2012 আহিছিল। ঘৰতে থাকি কৰিব পৰা উদ্যোগ কুটিৰ উদ্যোগ, এইটো আহিছিল 2013 চনত। যাৰ মৰণ নাই অমৰ, এইটো আহিছিল 2013 চনত। যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য, এইটো আহিছিল 2014 চনত। যিজনে ইন্দ্ৰিয় জয় কৰে জিতেন্দ্ৰ, এইটো আহিছিল 2014 চনত। যাৰ কোনো শত্ৰু জন্ম নাই, এইটো হ'ব অজ্ঞাত শত্ৰু, 2014 আহিছিল। তাৰপিছত কঁঠালৰ সৰু কলি কি বুলি কোৱা হয়, মুচি বুলি কোৱা হয়, এইটো 2014 চনত আহিছিল। পনীয়া গাখীৰ দিয়া গাই গৰু, ইয়াক তোমালোকে কি লিখিবা জ্বলাই লিখিবা, 2015 আহিছিল। যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক, এইটো 2015 আহিছিল। যি কথাৰ অৰ্থ নাই অৰ্থহীন, এইটো 2015 আহিছিল। এবাৰ গুটি লাগি মৰা গছ ঔষধি, এইটো 2015 আহিছিল। যি কণীৰ পৰা জন্মে অণ্ডজ, এইটো 2016 আহিছিল। যি আগেই হোৱা নাই অভূতপূৰ্ব, এইটো 2016 চনত আহিছিল। একে গুৰুৰ শিষ্য, এইটো হ'ব সহপাঠী, এইটো 2016 চনত আহিছিল। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ, এইটো 2016 আহিছিল। বিষ্ণুৰ ভকত যি তেওঁ বৈষ্ণৱ, এইটো 2017 আহিছিল। ৰান্ধি খাব পৰা কলপুল, এইটো হ'ব পচলা, 2017 আহিছিল। একে মাতৃৰ গৰ্ভত জন্ম যাৰ সহোদৰ, এইটো আহিছিল 2017। তাৰপিছত একে ঠাইত স্থায়ীভাৱে বক নকৰা লোক অঘৰী, পনীয়া গাখীৰ দিয়া গাই, এইটো হ'ব জলাহী। যি একেলগে পঢ়ে সহপাঠী, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, এইটো 2018 আহিছিল। যাক পৰিত্যাগ কৰিব নোৱাৰি, এইটো অপৰিত্যাজ্য, এইটো আহিছিল 2019 চনত। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত পাতস্মৰণীয়, এইটো আহিছিল 2019। নেজ নখৰা বেঙৰ পোৱালি, এইটো আহিছিল লালুকি, 2019। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি, এইটো 2020 আহিছিল। তাৰপিছত চুই খাব লগা বস্তু সূক্ষ্ম বা সখ্য, এইটো আহিছিল 2020। তাৰপিছত আগেই নোহোৱা ঘটনা অভূতপূৰ্ব। এই ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্টত তোমালোকে দিব পাৰিবা। তাৰপিছত মই অসমীয়া ব্যাকৰণ আৰু নেক্সট ভিডিঅ'টো দি থাকিম। আৰু তেনেকৈ প্ৰি ফাইনেলৰ
প্ৰি ফাইনেল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ MCQ আৰু 1 নম্বৰীয়া কুৱেশ্যন সকলো ছাবজেক্টত সলভ কৰি দিম। তোমালোকে মোৰ ভিডিঅ'টো চাবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।